হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱা মানে কি এতিয়া 9:30মান বাজিছে আৰু ধুনীয়াকৈ মানে দিনটোলৈ বুলি কাম কেইটামান হাতত লৈছোঁ। আৰু মাজে মাজে মই এনেকৈ ঘৰ দুৱাৰবিলাক চাফ কৰি থাকোঁ। আমি ভাড়া ৰুমত আছোঁ যদিও ধুনীয়াকৈ একদম চাফ চাফাই কৰি থাকোঁ, কিয়নো আমি ফেমিলি এইকণত মানে ফেমিলি ময়ে আছোঁ আৰু বেলেগ এইবিলাক ছিংগুল আছে, সেইকাৰণে ইমান চাফ চাফাই কৰি নাথাকেতো বাৰাণ্ডা চাৰাণ্ডাবিলাক, সেইকাৰণে মই ধুনীয়াকৈ ঘৰৰ নিচিনাকৈ ধুনীয়াকৈ চাফ চাফাই কৰি থাকোঁ। আৰু আমাৰ ছোৱালীয়ে আমনি নকৰিবলৈ তাইৰ ভাগৰ চাইকেলখন তাইৰ ওচৰত দি থৈছোঁ, লগতে পানী আছে আৰু ধুনীয়াকৈ মুচি থাকিব তাই ধুনীয়াকৈ। মই মানে দেখাই দিছোঁ আৰু কেনেকৈ ধুব লাগে কি কথা, তাই তাতে ব্যস্ত হৈ থাকিব আৰু যাতে মোক আমনি নকৰে সেইকাৰণে তাইক মই এনেকৈ তাইৰ কাম এটা মই দি দিছোঁ। আৰু চাৰ্ফ টাৰ্ফ দি বাৰাণ্ডাবিলাক ধুই দিছোঁ ধুনীয়াকৈ। আৰু ইফালে আকৌ কাপোৰ ধুইছোঁ, বেডশ্বীটবিলাক ধুলোঁ, কম্বল ধুইছোঁ ধুনীয়াকৈ। আজি ৰ'দ দিছে সেইকাৰণে তুলি চুলিবিলাকো উলিয়াই দিছোঁ, গাৰু চাৰুবিলাক। আৰু লাহে লাহে কাম কৰি আছোঁ আৰু আপোনালোকক দেখাই থাকিম কেনেকৈ আমি ব্যস্ত। আৰু ইফালে কাম কৰি থকাৰ মাজেৰে মই এটা আজি চুৰিৰ বাবে বস্তু এটা বনাম, ইউটিউবত দেখিও শিকিছোঁ। আৰু তাৰ লগতে এটা বস্তুও আছে বাৰু, চিক্ৰেট মানে কি আৰু মই মোৰ ফালৰ পৰা দিম এটা চিক্ৰেট বস্তু। এয়া হৈছে নয়নতৰা ফুলজোপা যে সৰু সৰু বগা ফুলবিধৰ, তাৰ পাত কেইটামান লৈছোঁ আৰু পাত কেইটামান লৈ ধুনীয়াকৈ কাঁহীখনত থলোঁ, ধুব লাগিব। আৰু ইফালে দিম আমলখি, আৰু বজাৰলৈ গ'লে মই সাধাৰণতে আমলখি কিনি আনো বাৰু, গতিকে আমলখি দি দিম ইয়াতে। আৰু ধুনীয়াকৈ পেষ্টটো বনোৱাৰ আগতে আমাৰ দেহাই আমনি কৰি আছে খুব, সেইকাৰণে তাইক অকণমান কিবা এটা খুৱাই ল'লোঁ। আপোনালোকে ধৰিব পাৰিছেনে বাৰু কি খুৱাইছোঁ আৰু পিছত ক'ম। আৰু তাৰপাছতে ধুনীয়াকৈ এইখিনি ধুলোঁ, আমলখিখিনি কুটি ল'লোঁ ধুনীয়াকৈ। আৰু কুটি পেলাই ধুনীয়াকৈ বনালোঁ এটা হেৰিয়ত মিক্স কৰি পেলাই বনাই পেলাই এই কটন কাপোৰখনত দি চেপি দিলোঁ। আৰু চেপি দিয়াৰ লগে লগে এই বাতিটোত আধাটো হৈ গ'ল, তাৰ লগতে নাৰিকল তেল চবৰে থাকে আৰু নাৰিকল তেল অকণমান এনেকৈ দি দিলোঁ, দি পেলাই এইটো সানি দিম এতিয়া মূৰত। আৰু কেনেকৈ সানিম আৰু লগাব পৰাকৈ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এতিয়া মই লগাওঁ, এটা জেগাত বহি ধুনীয়াকৈ চুলিখিনি মেলি পেলাই গুৰিয়ে লগাই পেলাই হাতেৰে লগাই দিছোঁ আৰু নিজৰ জোখাৰ মতে, তেতিয়া ভাল হয়। হাতেৰে লগাবলৈ মই বহুত বেছি ভাল পাওঁ যিকোনো বস্তু, আৰু হাতেৰে এনেকৈ লগাই দিছোঁ। বহুত বেছি চেঁচা লাগিছে, যিহেতু গোটেইকেইটা বস্তু বেছি ভালেই, আমলখি বহুত ভাল চুলিৰ বাবে, আৰু নয়নতৰা ফুলৰ পাতো বহুত বেছি ভাল, নাৰিকল তেলো ভালেই, আৰু সেইবাবে গোটেইখিনি মিক্স কৰি লগাই চাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু এদিন লগাইছোঁ দেই, মই আজিয়ে প্ৰথম নহয়, আৰু এদিন লগাইছোঁ। আৰু একেবাৰে শেষত বাতিটোৰ পৰাই মই বাকী লগাই দিছোঁ। ছোৱালীয়ে আমনি কৰি আছে, তাই মোৰ ওচৰলৈ আহিছে, তাইক লগাবলৈ লাগে, সেইকাৰণে তাইকে দেখাই অকণমান তাইৰ মূৰতে এনেকৈ অকণমান লগাই দিছোঁ। আৰু কাম কৰি থাকিলেতো নহ'ব নহয় জানো, আৰু আমাৰ দেহাই আমনি কৰিছে, একদম ভোক লাগিছে তাই, 11টা বাজি যিহেতু গ'ল, সেইবাবে তাইলৈ বুলি খিচিৰি বনাম বুলি মই চাউল কেতিয়াবাতে তিয়াই থৈছিলোঁ। আৰু এতিয়া বনাই লওঁ, আজিলৈ ব্লগটো সামৰিছোঁ দেই।